বানাক্ৰান্ত পৰিয়ালৰ প্ৰতি সহায়ৰ হাত আগবঢ়ালে সহায়তা ট্ৰাষ্ট নামৰ এক বেচৰকাৰী সংস্থাই। বৃহৎ পৰিমাণৰ খাদ্য সামগ্ৰী লৈ বান বিধ্বস্ত পৰিয়ালৰ কাষত উপস্থিত সহায়তা ট্ৰাষ্ট নামৰ সংস্থাটোৱে 1000 বান বিধ্বস্ত পৰিয়াললৈ আগবঢ়ালে এই খাদ্য সামগ্ৰী। ভুটভুটি নাৱেৰে বানাক্ৰান্ত পৰিয়ালৰ কাষত উপস্থিত হৈ পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী বিতৰণ কৰিলে সংস্থাটোৱে। বানাক্ৰান্তৰ অৱস্থা চাই দুখত মৰ্মাহত হৈ সংস্থাটোৰ সত্ত্বাধিকাৰ সাবিনা চৰকাৰে এক আৱেগিক মন্তব্য কৰাও দেখা যায়। এইটো IMRC আৰু সহায়তা বুলি এটা অৰ্গেনাইজেশ্যন আছে। মই যোৱা 14 বছৰ ধৰি অসমৰ বানাক্ৰান্ত আৰু কোভিডৰ সময়ত বা আমাৰ বিভিন্ন দুৰ্যোগৰ সময়ত আমি সাহায্য আগবঢ়াওঁ। অসমৰ বিভিন্ন জেগাত কৰোঁ। মেইনলি মই ধুবুৰী, নগাঁও আৰু কামৰূপ বিশেষকৈ কৰোঁ। আৰু এইবাৰ আমি চাপৰ অঞ্চলৰ ওচৰতে যিবোৰ আমাৰ বঙাইগাঁও আৰু ধুবুৰীৰ সীমান্তৱৰ্তী যিবোৰ এৰিয়াজ আছে সেইবোৰ আমি কভাৰ কৰিছোঁ। 1000 মানুহক আমি কভাৰ কৰিছোঁ। 1000 মানুহ আমি চাউল, দালি, আটা, বুট আৰু বাকী যি সামগ্ৰী দৰকাৰ সেইখিনি সামগ্ৰী আমি বিতৰণ কৰিছোঁ। এইটোৱে যে আমি যিমানসকলে যোনে পাৰে, যিমান মানে সামৰ্থ্য অনুযায়ী চবেই যদি অলপ আগবাঢ়ি আহে, এইসকলৰ মানুহ যদি নিজে চাই যে কেনেকুৱা অৱস্থাত পৰিস্থিতিত আছে, তেনেহ'লে নিজে ফিল কৰিব যে কিমান মানে কষ্টত ভুগি আছে। আৰু আহিলেহে আপোনালোকৰ সেই ফিলিংটো আহিব। মানে দূৰৰ পৰা টিভিত চাই আমি যোনটো ফিল কৰিব নোৱাৰোঁ, আহিলে আমি সেই ফিলিংটো আহে। আৰু যিমান পাৰে যে মানুহ চবৰে বহুত মানে সামৰ্থ্য অনুযায়ী যিমানখিনি দিব পাৰে যাতে দিয়ে যাতে সেই 1000 মানুহক আমি কৰিছোঁ। বহুত দুখ লগা মানে এনেকুৱা আছে যে মানে অৱস্থা চাই মানে সিহঁতে ক'তো থাকিবলৈ জেগা নাইকিয়া। কিছুমানে শিবিৰত আছে, শিবিৰতো পানী আছে। আৰু কিছুমান জেগাতো আমি ভিতৰত সোমাবই পৰা নাই। নাও দি এটা জেগাত খালি জাষ্ট আমি মানে কৰিছোঁ, নাৱৰ পৰাই আমি দিছোঁ। গতিকে একদম মানে অৱস্থাই নাইকিয়া। পানী খাবলৈ চাৰিওফালে পানী আছে যদি খোৱা পানী ক'তো নাই। সেইটো মই ফিল কৰিছোঁ যে মানে পানী চবফালে পানী, চাৰিওফালে পানী, কিন্তু মানে প্ৰকৃতিৰ এইটো বহুত কষ্টকৰ যে আমি খাবলৈ পানী পোৱা নাই। আশ্ৰয় শিবিৰ পঞ্চায়তত মই দেখিছোঁ, পঞ্চায়তৰ জেগাত আছে। বাইদেউহঁতো পঞ্চায়তৰ লগত কাম কৰি আছে আৰু বিভিন্ন মানুহে কৰিছে। এতিয়া আকৌ আপোনালোকে চাব পাৰিব যে এই মানুহবোৰ আহি আছে নিবলৈ। বানাক্ৰান্ত এই নাৱেদি আহিছে। নাও দি আহি আমাক মানে মাজতে ক'ৰবাত ৰখিছোঁ, ক'ৰবাত যাব পৰা নাই, মানুহবোৰ আহিছে। তো সেনেকৈ আমি যিমান দূৰে মানে হৈছে আমি সাহায্যটো আগবঢ়াইছোঁ।